Hey guys, welcome back to my YouTube channel. So আজি ইখনৰ পৰা আছো বহুত হৈ গ'ল 12টা এটা বাজি গ'ল বাৰু এটা বাজি গ'ল দেখিছে তুমি মানুহ আজি মানুহ জানো নাই কি কৰিবি এনেকৈ আছো গৰমটো যিহে গৰম মাৰিছে বা কি কৰিব গৰমৰ উৎপাতত থাকিব পৰা নাই এনেকৈ গৰম মাৰি থাকিলে কি হ'ব নেদেখে আৰু থাকিব পৰা নাই ইমান গৰম বা ফেন লগাইছো ফেনৰ কাম দিয়া নাই কি কৰিবি উপায় নাই আছো আৰু তেনেকৈ থাকিব লাগে কষ্টই মষ্টই আছো আৰু এই গৰমত কি কৰিম কি নকৰিম একে মানে একো উপায় ল'ব পৰা নাই চাই লওঁ কি হয় গৰমটো ঠাণ্ডা পৰে নে নপৰে ভাল এতিয়াতো না যিমানহে গৰম পৰিছে মানুহ থাকিব নোৱাৰা কৰিব এনেকুৱা গৰম হ'লেতো না মানুহটো থাকিব নোৱাৰিব দেখোন কি কৰিব গৰমত চেছ কৰি দিছে গোটেই গাইজ আজি মানে বেলেগ এটা টপিক কাৰণে আহিছোঁ টপিকটো ক'ম বাৰু ভাল হয় নে নহয় তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাবচোন কেনেকুৱা হয় টপিকটো মানে এনেকুৱা হ'ল যে বহুত দিনৰ পৰা কৰি আছে আমাৰ খুৰা এজন বেংকত কাম কৰে প্ৰশান্ত বুলি কয় মানে LIC কাম এটা কৰিব কৈ আছে এতিয়া তাকে ভাবিছোঁ LICটো কৰোঁ নে নকৰোঁ পাই পইচা নোহোৱা হৈ আছে LICটো আজিকালি যিমানহে বেংক হেৰি কিবা ওলাইছে চব ধোকা দিয়া কি হয় তাকেই ভাবিছোঁ নে কৰিলে ভাল হ'ব নে বেয়া হ'ব কমেণ্ট কৰি জনাবচোন পাৰিলে কিমানে কৰিছে LIC কামটো ক'ব দেখোন কমেণ্টত জনাব কেনেকুৱা কামটো ভাল নে বেয়া তো আপোনালোকে দিলেহে প্ৰেৰণা পাম আমিও কৰিবলৈ তো ক'বচোন কমেণ্টত জনাই কেনেকুৱা কামটো ভাল নে বেয়া সকলোখিনি তো তাকে ভাবিছোঁ কি কৰোঁ পাই পইচা হাতত নোহোৱা হৈ আছে যেনে তেনে চলি আছোঁ আৰু উপায় নোপোৱা হৈ গৈছে কি কৰোঁ কি নকৰোঁ কোনোফালে কাম নাই দোকানতো এয়া বহিয়ে থাকিব লাগে তো গাইজ এইখিনিয়ে বাছিল বাৰু ইমান নাই টপিকৰ ওপৰত এই টপিকটো বা আপোনালোকে কোনে কোনে কৰিছে কমেণ্ট কৰি তলত জনাব ভাল হ'লে বাৰু কৰিম ভাল নহ'লে বাৰু নকৰোঁ আৰু তো আপোনালোকে জনাব কেনেকুৱা হয় তলত কমেণ্ট কৰি জনাব তো যদি আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে যিমান পাৰে যিমান শ্বেয়াৰ কৰি से दिल डरता नहीं चाहा तुझे इस तरह